সেইটো মোৰ ভুল হ'ল, সেইটো মোৰ গলতি হ'ল যে মই তাৰ তেনেকৈ মাক বাপেকক মানে নামহে লৈছিলোঁ জাষ্ট। নমস্কাৰ বন্ধুসকল, মই পুনৰবাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ বহুত বহুত স্বাগতম জনাইছোঁ। আচলতে আজি ভিডিঅ'টো বনোৱাৰ কোনো উদ্দেশ্য নাছিলে বা ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ, বাট অলপ আগতে মই এটা ভিডিঅ' পাইছিলোঁ। ভিডিঅ'টো পোৱাৰ পাছত মানে মনটোক বুজাব নোৱাৰিলোঁ। যিহেতু মনটোক বুজাব নোৱাৰি পেলাই মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। মানে একচুৱেলি এতিয়া হয়তো বহুত টাইমো হৈ গ'ল। ভিডিঅ'টো মানে একচুৱেলি আপলোড কৰিছিলে টেঙা নিদিবা চেনেলটোত। যিহেতু মই তেখেতৰে ছাবস্ক্ৰাইবাৰ হয়, চ' মই ভিডিঅ'টো সম্পূৰ্ণ চালোঁ। চোৱাৰ পাছত মোৰ মনটো দুখেৰে ভৰি পৰিল। যিহেতু ইমান ডাঙৰ এটা চেনেল আজি কেনেকুৱা অৱস্থালৈ গুচি গৈছে, য'ত নেকি ইমান ডাঙৰ এটা চেনেলৰ অনাৰে য'ত নেকি চৰি বুলি ক'বলগীয়া হৈছে ৰাইজৰ আগত। ভুল কৰিছে, গতিকে শাস্তি পাইছে, সেইটো কথা নহয় বাৰু। ভুল কৰিছে বুলি ক'ব নাযাওঁ, তথাপিতো ভুলটো তেখেতৰে আছে। ভুল হোৱাটোতো স্বাভাৱিক বাৰু, শুধৰণি থাকে, শুধৰণি কৰিবলৈ বিচাৰিছে, খুব ভাল কথা। মেইন কথাটো তেখেতে কৈছে কি বুলি যে মই কোনো ধৰণৰ ভুল কৰা নাই বুলি। এতিয়া মই ভিডিঅ'টো সম্পূৰ্ণ চালোঁ। চোৱাৰ পাছত মই গম পালোঁ যে মিষ্টাৰ GSCBৰ লগত সিহঁতৰ মাজত কিবা এটা হৈ আছে, মিলা মিছা। চ' তেখেতৰ চেনেলটো গৈ পেলাই মই চালোঁ ভিডিঅ'টো। চোৱাৰ পাছত মই বুজিলোঁ যে টেঙা নিদিবা গাত বহুতেই ভুল আছে, মানে আমাৰ দয়া গাত বহুত ভুল আছে। গতিকে ইমানখিনি ভুল কৰিব নালাগিছিলে। ৰোজ কৰিছা কৰা, কাৰোবাক মাক বাপেকক মাজত আনিব নালাগে, মেইন কথাটো। এখেতেতো কৈছে, টেঙা নিদিবাই কৈছে, অলৰেডি কৈ দিছে, স্পষ্টভাৱে কৈ দিছে, মানে আমাৰ দয়াই কৈ দিছে যে মই কোনো ধৰণৰ ভুল কৰা নাই, মোৰ চেনেলত ফেক ষ্টেপ বহাইছে। মেইন কথাটো হৈছে কি, তেনেকৈ কোনোবাই কাৰোবাৰ চেনেলত ফেক ষ্টেপ বহাব নোৱাৰে, মেইন কথাটো দেই। ঠিক আছে, এইখিনি কথা মই পাছতো ক'ম, কিন্তু টেঙা নিদিবাৰ দুটামান ভাষ্য মই শুনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। মোৰ কিছুমান ভিডিঅ' ব্লক কৰি দিছিলে তেওঁলোকে, আৰু ব্লক কৰিছিলে মানে কাহিনীটো কেনেকুৱা হৈছিলে, এতিয়া চোৱা, তেওঁলোকৰ বোলে কি কপিৰাইট ক্লেইম বোলা বস্তুটো কি হয়। এতিয়া মই ধৰি লোৱা তোমালোকে ধৰি লোৱা কিবা এটা মিউজিক বনাইছা, সেই মিউজিকটো ধৰি লোৱা মই যদি মোৰ ভিডিঅ'ত যদি ইউজ কৰোঁ, দেন তোমালোকে মোক সেইটো ক্লেইম দিব পাৰিবা, ঠিক আছে। সেইটো হৈছে কপিৰাইট ক্লেইম। আৰু ষ্ট্ৰাইকটো এটা বেলেগ এটা বস্তু। ষ্ট্ৰাইকটো মানে তোমাৰ ফুটেজ যদি মই ইউজ কৰোঁ, দেন তুমি মোৰ ভিডিঅ'ত ষ্ট্ৰাইক দিব পাৰিবা। মোৰ প্ৰথম কথাটো হৈছে কি, ইমান ডাঙৰ চেনেল এটাৰ অনাৰে, মানে এজন অনাৰে, ইমান ডাঙৰ চেনেলৰ এজন অনাৰে কপিৰাইট ষ্ট্ৰাইক কাক কয়, কপিৰাইট ক্লেইম কাক কয়, কমিউনিটি গাইডলাইন কাক কয়, আৰু কেতিয়া হয়, আৰু কেইটা কমিউনিটি গাইডলাইনৰ পাছত চেনেলটো ব্লক হয়, কেইটা ষ্ট্ৰাইক মাৰিলে ভিডিঅ'টো ব্লক হয়, আৰু কেইটা ষ্ট্ৰাইক মাৰিলে মানে ভিডিঅ'টো চেনেলটো ব্লক হৈ যায়, এইটো কথা জনাটো খুবেই দৰকাৰ। মেইন কথাটো হৈছে কি, কাৰোবাৰ যদি মিউজিক এটা এড কৰা হয় কণ্টেণ্টৰ মাজত, তেতিয়াহ'লে মানে কপিৰাইট ক্লেইম দিব পৰা হয়, এইটো সঁচা হৈছে। আৰু কাৰোবাৰ যদি ফটেজ এটা এড কৰা হয় কণ্টেণ্টৰ মাজত, ভিডিঅ'ত যদি এড কৰি দিয়া হয়, তেতিয়াহ'লে মানে ইউজ কৰিলে মানে কপিৰাইট ষ্ট্ৰাইক দিয়া হয়, এইটো কথা সঁচা। কিন্তু তাৰ মাজতে কথা আছে, কাৰোবাৰ মানে মিউজিক বুলিয়ে নহয়, 15 ছেকেণ্ডৰ ওপৰত যদি কাৰোবাৰ ভিডিঅ' ক্লিপ এটা এড কৰা হয় ন, তেতিয়াও কপিৰাইট ক্লেইম দিব পৰা যায়। আৰু মানে কপিৰাইট ষ্ট্ৰাইকো তেনেকুৱা কথা, মানে কপিৰাইট ষ্ট্ৰাইক আৰু কপিৰাইট ক্লেইম এটাই, মানে একেটাই বস্তু। মেইন কথাটো হৈছে কি, মই ধৰক আপোনাৰ এটা ভিডিঅ' এড কৰিছোঁ মোৰ কণ্টেণ্টত, মানে ইউজ কৰিছোঁ, তেতিয়াহ'লে আপুনি এইটো ডিচাইড কৰিব যে আপুনি কপিৰাইট ক্লেইম দিব নে কপিৰাইট ষ্ট্ৰাইক দিব। কপিৰাইট ক্লেইমটো হৈছে এনেকুৱা, এইটো কোনো ধৰণৰ চেনেলটোৰ এফেক্ট নকৰে, কোনো ধৰণৰ চেনেলটোত এফেক্ট নকৰে। সেইটো কেৱল এইটোৱে যে মই যিখিনি ইনকম কৰোঁ ইউটিউবৰ পৰা, মোৰ ভিডিঅ'টোৰ পৰা, সেইখিনি মানে শ্বেয়াৰ হ'ব, তাৰ পইচা শ্বেয়াৰ হ'ব, ঠিক আছে, কিবা এটা তেখেতে পাব আৰু, ঠিক আছে। তাৰপাছত হৈছে কি, কপিৰাইট ষ্ট্ৰাইক এনেকুৱা, কপিৰাইট ষ্ট্ৰাইক মানে 3টা যদি বহাই দিয়ে, তেতিয়াহ'লে মানে প্ৰথমটো হৈছে কি, ভিডিঅ'টো ৰিমভ হৈ যায়, ব্লক হৈ যায়, ঠিক আছে। 2 নম্বৰ বা 3 নম্বৰ যদি দি দিয়া হয়, তেতিয়াহ'লে চেনেলটো 100% ব্লক হৈ যায়। ব্লক মানে এনেকুৱা কথা, এইটো যিটো মই যাৰ কণ্টেণ্ট ইউজ কৰিম বা এড কৰিম, তেখেতৰ মানে ওপৰত ডিপেণ্ড কৰে সেইটো, তেখেতে মোৰ চেনেলটো ব্লক কৰিব বিচাৰে নে ভিডিঅ'টো ব্লক কৰিব বিচাৰে। আৰু যদি তেখেতে উঠাই দিব পাৰে, তেখেতক যদি মই ৰিকুৱেষ্ট কৰোঁ বা পাৰ্মিশ্যন লৈ লওঁ, ধৰা কিবা এটা আমি যদি কথা পাতি লওঁ, তেতিয়াহ'লে মানে তেখেতে উঠাই দিব পাৰে, বা মোৰ যিকেইটা ব্লক আছিলে ভিডিঅ'কেইটা মোক আকৌ ৰিটাৰ্ণ কৰি দিব পাৰে। আৰু এইবিলাক কথা ইমান ডাঙৰ চেনেল এটাৰ এজন অনাৰে জনাটো খুবেই দৰকাৰ বুলি মই ভাবোঁ। যিহেতু ইমান ডাঙৰ, মানে ভিডিঅ'টো আপলোড কৰিলেই মানে হাজাৰ হাজাৰ ভিউজ আহি পৰে, এইখিনি জনাটো খুবেই ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। মই বোলে JSBৰ ওপৰত ভিডিঅ' বনাইছোঁ, ঠিক আছে, JSBয়ে মোৰ ওপৰত কিবা এটা একশ্যন লোৱাটো বা
সেইটো ভিডিঅ'ত সি ষ্ট্ৰাইক মৰাটো বা ক্লেইম দিয়াটো সেইটো বেলেগ কথা কিন্তু যোনখিনি ভিডিঅ'ত এতিয়া শ্ৰীলংকৰ ভিডিঅ'কেইটাত JSBৰ নাম নিচানে নাই আৰু মিউজিকটো সেইটো মোৰ নিজৰ মানে আছামৰ মিউজিক হয় চোৱা কাৰোবাক ফেক ষ্টেক বহাব নোৱাৰে কাৰোবাক ফেক ষ্টেক বহাব নোৱাৰে তেনেকুৱা হ'লে গোটেইখনেই মানে প্ৰত্যেককে ফেক ষ্টেক দি দিলে হয় তো আপোনাৰ ভিডিঅ' মোৰ বেয়া লাগিছে মই আপোনাক ষ্টেক বহাই দিলোঁ হ'লে তেখেতৰ ভিডিঅ' বেয়া লাগিছে তেখেতৰ মই ষ্টেক বহাই দিলোঁ হ'লে ঠিক আছে গোটেই মানে ইউটিউব জগতখন যে বৰবাদ হৈ গ'লে সেইটো কথা নহয় সেইটো ইউটিউবে কেতিয়াও এলাউ নকৰে এইটো হয় ইউটিউবে ষ্টেকটো দিছে দেই ষ্টেকটো দিছিলে কিন্তু পাব্লিক প্লেচত আজিকালি বৰ্তমান 2022 চনত দিছেতো পাব্লিক প্লেচত মানে কোনোবাই যদি মানে ধৰক হেৰি কৰা হয় কাৰোবাৰ যদি মানে পাব্লিক প্লেচত মানে আমি ভিডিঅ'টো বনাইছোঁ তেতিয়াহ'লে সেই অনাৰজনে প্লেচৰ অনাৰজনে কপিৰাইট ষ্টেক বা ক্লেইম বহাব পাৰে আৰু এটা কথা কি মই ভিডিঅ'টো বনাই আছোঁ পাছফালে যদি কোনোবা এজন মোৰ ফ্ৰেণ্ডে উঠিলে সেই ফ্ৰেণ্ডে মানে কি কপিৰাইট ষ্টেক বা ক্লেইম দিব পাৰে যেহেতু মানে উইদাউট পাৰ্মিশ্যনত মানে বৰ্তমান ইউটিউবত একোৱে কৰিব নোৱাৰি চব পাৰ্মিশ্যন ল'ব লাগে এইটো কথা সঁচা কিন্তু কাৰোবাক ফেক ষ্টেক বহাব নোৱাৰে এইটো 100% সঁচা আৰু যিখিনি কৈছে তেখেতে যিমানখিনি নলেজ আছে বা মোৰ নলেজ আছে বুলি কোৱা নাই বা বিচৰা নাই ক'বলৈ যেহেতু মোৰ যিকোনো অভিজ্ঞতা আছে সেইখিনি মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু মই জ্ঞান মিলাবলৈ অহা নাই ইয়াত সেইটো এটা সঁচা কথা কিন্তু দুখো লাগিছে বেয়াও লাগিছে বাৰু তেখেতৰ চেনেলটো যে ইমান মানে তলত নামি গৈছে সেইটো কাৰণে বেয়াও লাগিছে যিহেতু সকলো অসমবাসী ৰাইজৰ আগতে মানে চৰি ক'ব লগা হৈছে তেখেতৰ ভুলৰ কাৰণে এতিয়া ভুল নাই কৰা বুলি ক'লে নহ'ব কিয় ভুল কৰা নাই ৰোজ কৰিছা কৰা ভাই ৰোজ কৰাটো কোনো ডাঙৰ কথা নহয় ঠিক আছে ৰোজ মানে কি হৈছে সমালোচনা কৰিছা সেইটো ডাঙৰ কথা নহয় যে তুমি কিবা এটা ভুল দেখিছা তুমি সমালোচনা কৰিছা তাৰ ডাঙৰ কথা নহয় কিন্তু এটা মিউজিক ভিডিঅ'ত কোনো ধৰণৰ মানে সমালোচনা কৰা বা ৰোজ কৰা যুক্তি আহি নপৰে বুলি মই ভাবোঁ ঠিক আছে কৰিছা কৰা ডাঙৰ কথা নহয় কিন্তু মাকক বা দেউতাকক বা ভনীয়েকক বায়েকক মানে ভিডিঅ'টোৰ মাজলৈ টানি অনাটো শুদ্ধ বুলি মই নাভাবোঁ যিহেতু মোৰ ঘৰত বাই ভনী আছে আৰু কথাটো মই ইয়াতে কওঁ এক্সাম্পল এটা দি দিছোঁ ঠিক আছে হয়তো তোমাৰ দৰে হ'ব নোৱাৰোঁ মই তুমি বহুত ডাঙৰ ইউটিউবাৰ মইতো মাত্ৰ মনৰ কথাটোৱে প্ৰকাশ কৰিছোঁ মই কোনো ধৰণৰ ইউটিউবাৰ বুলি ভবাও নাই জাষ্ট মানে মনৰ কথাটো মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ মানে হৈছে কি তোমাকে কৈছোঁ মই ফৰ এক্সাম্পল দিছোঁ চোৱা তোমাৰ ভৰিখন বেয়া ঠিক আছে তোমাৰ ভৰিখন বেয়া মই যদি তোমাৰ পাৰ্চনেলি এটেক কৰোঁ ঠিক আছে মই যদি ডাইৰেক্ট এটা ভিডিঅ' বনাই দিওঁ ধৰা এই টেঙা নিদিবা ভৰিটো লেঙেৰা তাৰ মুখখন কি চাবা বুলি যদি এনেকুৱা এটা ৰোষ্ট কৰোঁ তোমাৰ গাত লাগিব নাই কোৱাচোন তুমি ক'ব পাৰা নেলাগে মোৰ কিন্তু মনত লাগিব তোমাৰ হয়তো মানে গাটো লাগিব বাৰু মানে নেলাগে বুলি কোৱাটো মানে কথাটো হৈছে কি টকা পইচা আছে যিহেতু সেইখিনি কাৰণে তুমি নেলাগে বুলি ক'বা কিন্তু মনত সদায় তুমি ভুগিব লাগিব যে মোক এনেকৈ ক'লে মনত দুখ পাবা বহুত গম পাইছা গতিকেলৈ সেইবিলাকো দুখ পায় যে পাৰ্চনেলি এটেক কৰিলে মানে তাৰ মাকক যদি লৈ আনিছা ভিডিঅ'ৰ মাজলৈ বা তোমাৰ কণ্টেণ্টৰ মাজলৈ এইটো শুদ্ধ নহয় তুমি এতিয়াতো ক'বা নহয় নাই কৰা কাৰণ কি মই নিজে যত্নেকি দেখিছোঁ তুমি এটা ভিডিঅ' বনাইছিলা মই ভিডিঅ'টো চাইছোঁ ভিডিঅ'টো তুমি থাম্বনেইলত লিখিছা যে JSB নতুন ভিডিঅ' বনাইছে আৰু হিৰোইনী হৈছে মাকে এইটো কেনেকুৱা কথা আৰু তুমি ঠিক আছে তেখেতে পৰ্ণষ্টাৰ বনাইছে বনাব দিয়া যদি ঠিক আছে তুমি যদি যুক্তি দাঙি ধৰিব বিচাৰিছা তেন্তে তোমাৰ হাতত সঠিক প্ৰমাণ আছে জানো যদি তোমাৰ ওচৰত সঠিক প্ৰমাণ থাকিলে হ'লে তুমি যুক্তি দাঙি ধৰিব পাৰিলে হ'লে তেতিয়া তোমাক সকলোৱে ছাপোৰ্ট কৰিলে হ'লে ঠিক আছে এতিয়াও ছাপোৰ্ট কৰিব যিহেতু তোমাৰ অডিয়েঞ্চবিলাকে আৰু ময়ো ছাপোৰ্ট কৰিম তোমাক কিন্তু যিকেইটা তোমাৰ ভুল হৈছে সেইখিনিয়ে মই ক'বলৈ বিচাৰিছোঁ যি কি নহওক বাৰু ৰোজ কৰা ৰোজ এনেকুৱা মানুহক কৰা যিবিলাকে মানে ধৰক আলু কচু বেঙেনা মানে মিক্স কৰি মানে একো অৰ্থ নাই মানে ভিডিঅ'বিলাকত ধৰা ফৰ এক্সাম্পল অসমৰ ডেকা কৰিব পাৰা ঠিক আছে অসমৰ ডেকা কৰিব পাৰা তেখেতৰ ভিডিঅ'বিলাকত কণ্টেণ্টবিলাকত কোনো ধৰণৰ যুক্তি নাই ধৰা তুমি চুমি কৰিছা চুমি ডাংকাটিক তেখেতৰ ভিডিঅ'বিলাকত কোনো যুক্তি নাই সেইবিলাকত সমালোচনা কৰিব পাৰা যিবিলাক এটা মিউজিক ভিডিঅ' বনাইছে সেইবিলাকৰ লগত সমালোচনা কৰিব নোৱাৰা মানে একচুৱেলি মানে কি হ'ল তেনেকুৱা কৰিলে মানে তোমাৰ ভিডিঅ'ত কপিৰাইট ষ্ট্ৰাইক আহিব কপিৰাইট ষ্ট্ৰাইক অকল তেখেতে বুলি নহয় এইটো কি কয় অসমৰ দেশৰ তোমাক দিব পাৰিব বা মোক দিব পাৰিব ঠিক আছে মই যদি ভুল কৰোঁ তেখেতে দিব পাৰিব বা চুমিও দিব পাৰিব সিহঁতে যদি জানে মানে কথাটো হৈছে কি
কাৰোবাৰ উইদাউট পাৰ্মিশ্যনত আমি আমাৰ ভিডিঅ'ত আমাৰ কণ্টেণ্টত একোৱে ইউজ কৰিব নোৱাৰোঁ যদি ইউজ কৰোঁ নহয় তেতিয়াহ'লে মানে অনাৰে যাৰ বস্তু মই ইউজ কৰিছোঁ সেইজন অনাৰে আমাক কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট ক্লেইম মাৰিব পাৰিব মেইন কথাটো সেইটো ঠিক আছে চোৱা ফাৰ্ষ্টৰ পৰা সি মানে কিবা যি টি ভিডিঅ' বনাই ন সেইবিলাক চোৱা অসমৰ প্ৰত্যেকটো ৰোষ্টাৰে ৰোষ্ট কৰিছিলে তাৰ ভিডিঅ'ত তেনেদৰে ময়ো কৰিছিলোঁ তুমি চোৱা তোমাকে মই বেয়া বেয়াকৈ গালি দিলোঁ তোমাৰ ভনীয়েক টানি আনিলোঁ তোমাৰ বাইদেউক টানি আনিলোঁ কি তুমি হাতৰ প্ৰতি বহি থাকিবা নেকি তোমাৰ এতিয়া 2 লাখ ছাবস্ক্ৰাইবাৰ আছে 3 লাখ ছাবস্ক্ৰাইবাৰ আছে ঠিক আছে তোমাৰ এটা ইমেক্স আছে সুন্দৰকৈ সেই ইমেক্সটো যদি মই বৰবাদ কৰোঁ বা ইমেক্সটোত যদি মই মানে দাগ সানিব বিচাৰোঁ তেতিয়াহ'লে মানে বদনাম কৰোঁ তেতিয়াহ'লে মানে কি তুমি বহি থাকিবা নেকি সেইটোতো শুদ্ধ নহয় সেইটো অশুদ্ধ হয় গতিকেলৈ সিহঁতে একশ্যন লৈ ল'লে বা যি কি নহওক বাৰু তোমাৰ যিকেইটা ভিডিঅ' সিহঁতে ব্লক কৰি দিছিলে সিহঁতে আকৌ তোমাক ঘূৰাই দিম কৈছে খুব ভাল কথা খুবেই ভাল লাগিলে বাৰু শুনি আৰু নেক্সট টাইমতো এনেকুৱা ভুল পাৰিলে কৰিব নালাগে যিহেতু তুমি কৰিছা হয়তো তোমাক দেখি মই কৰিম বা তাক দেখি মানে তেখেতে কৰিব তেনেকুৱা ৰোজ কৰা ৰোজ এৰিব নালাগে যিহেতু অসমৰ ৰাইজক অৰ্থাৎ মানে জনসাধাৰণক বা তোমাৰ ভিডিঅ' মানে ভিউৱাৰ্ছবিলাকক হহাব পাৰিছা আমোদ দিব পাৰিছা সিহঁতে দুখত থকা পাছতো মানে তোমাৰ ভিডিঅ' চাই পেলাই হয়তো অলপ সুখ পায় বা আমি হ'লেও সুখ পাওঁ খুবেই ভাল লাগিলে এনেকৈ ভিডিঅ' বনাই যোৱা আৰু মই লগতে GSCPকো কৈছোঁ মিষ্টাৰ GSCPকো এইবিলাক লাগি থাকিলে আপোনাৰ যিহেতু নিজৰে ককাই ভাই সো ভুল প্ৰত্যেকৰে হয় ভুল হোৱাটোতো স্বাভাৱিক পৃথিৱীত এনেকুৱা এজন ব্যক্তি নাই যে কেতিয়াও ভুল কৰা নাই বা ভুল কৰি পোৱা নাই ভুল আপুনি কৰা নাই নে মই কৰা নাই নে তুমি কৰা নাই প্ৰত্যেকে ভুল কৰি আহিছে প্ৰত্যেকৰ জীৱনতে ভুল থাকে সো ভুল হোৱাটো স্বাভাৱিক ভুলৰ ক্ষমাৰো থাকে শুধৰণি কৈছে চৰি কৈছে একো নাই মাফ কৰি দিব লাগে আৰু মোৰ যদি ক'ৰবাত অজানিতে এইখিনি কোৱাত ভুল ৰৈ গৈছে তেন্তে সকলো অসমবাসী ৰাইজৰ লগতে মই GSCP আৰু প্লাছ টেঙা নিদিবা অৰ্থাৎ দয়াকো মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু আপোনালোকে যদি এই ভিডিঅ'টো মোৰ ফেচবুকত চাইছে তেন্তে প্লিজ পাৰিলে পেজখন ফ'ল' কৰি দিব আৰু যদি আপোনালোকে ইউটিউবত চাইছে তেন্তে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি পেলাই আমাক ভিডিঅ' বনাবলৈ মৰম আৰু উৎসাহ দিব বুলি আশা কৰিছোঁ